হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ? ভালনে? সকলোৱে ভালে আছে? আৰু ভিডিঅ'টো আজি আৰম্ভ কৰি দিলোঁ বিশেষ এটা কাৰণত। আপোনালোকক দেখুৱাই আছোঁ বাৰু সম্পূৰ্ণকৈ। ভিডিঅ'টো চাই থকা লাষ্টলৈকে পুৰা ইণ্টাৰেষ্টিং হ'ব। আৰু হেৰি, কোনোবাই যদি নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এয়া মানে আজি আৰু বহুত দিনৰ পৰা ভাবি আছিলোঁ আৰু চুঙাত এই বৰা চাউল আৰু গাহৰি মাংস দি পেলাই এসাঁজ খাম বুলি পেলাই। তাৰপিছত আজি ফাইনেলি সেই দিনটো আহি গ'ল। বজাৰৰ পৰা গাহৰি মাংস আনি ল'লোঁ আৰু গাহৰি আৰু বৰা চাউল তিয়াই থৈছিলোঁ আৰু চুঙাকেইটা বনাইছিলোঁ। আৰু চাওকচোন, এইকেইটা চুঙাকেইটা বনাইছোঁ। এইটো চুঙা আৰু ইয়াৰ ভিতৰত বৰ্তমান চাউল সোমোৱাই দিয়া হ'ল আৰু চাউল সোমোৱাই দিলোঁ। তাৰ পাছত এই চুঙাটো নৰয় দেখোন, মাটিত পৰি যাব এতিয়া চুঙাটো। আৰু এয়া চাওক, এয়া বৰা চাউল প্ৰথমে ভিজাই লৈছোঁ আৰু ভিজাই লৈ পেলাই এতিয়া চুঙাত সোমোৱাই আছে। আৰু এইফালে চাওক, এইফালে দেখিছেনে, এয়া মাংসটো প্ৰথমে বইল কৰি ল'লোঁ। বইল কৰি পেলাই সৰু সৰুকৈ কাটি ল'লোঁ আৰু কাটি পেলাই এতিয়া ইয়াতে আপোনাৰ দিছোঁ পিঁয়াজ আৰু আদা নহৰু আৰু মছলা আৰু চব এনেই মিক্স কৰি পেলাই মিক্সাৰত খুন্দি পেলাই ধুনীয়াকৈ এইটো পেষ্টটো বনাই লৈছোঁ। আৰু এই পেষ্টটো এতিয়া ইয়াত চুঙাত মাংসখিনি সোমোৱাই দিম আৰু সোমোৱাই পেলাই সেই চুঙাটো কি কৰিম কি নকৰিম আপোনালোকক দেখুৱাই আছোঁ, চাই থাকক। এতিয়া ইয়াত মাংস লৈ ল'লোঁ। মাংস যিখিনি মেৰিনেট বনাই লৈছিলোঁ আৰু সেইখিনি ইয়াতে সোমোৱাই দিলোঁ। দিয়াৰ পাছত ইয়াতে গৰম পানী অলপ ঢালি দিলোঁ। জোখত ঢালিব আৰু গৰম পানীখিনি ঢালি নিমখ অলপ দি দিব। তাৰ পাছত ইয়াতে এনেকৈ কৰি এইটো মুখখন বন্ধ কৰি দিব ভালকৈ আৰু টাইটকৈ বন্ধ কৰি দিব, যাতে পানীখিনি ওলাই নাহে। টাইটকৈ দি দিব ধুনীয়াকৈ। তাৰপাছত আৰু বৰা চাউলকেইটা সেইকেইটা এক্সট্ৰা চুঙা দিছোঁ। একেলগে মিক্স কৰি নিদিব, আপোনালোকে খাবলৈ বেয়া পাব। গতিকে ইয়াত এইটো আপোনালোকক ইয়াত মাংসৰ এইটো চুঙাটো আৰু দুটামান বৰা চাউল আছে। বৰা চাউলকেইটা এক্সট্ৰাকৈ থৈছোঁ। সেইকেইটা গোটেইকেইটা এতিয়া আমি পুৰি লওঁ। পুৰি লোৱাৰ পাছত আপোনালোকক দেখুৱাই আছোঁ। বৰ্তমান পুৰি হৈ গ'লগৈ আৰু পোৱাৰ পাছত এয়া চাওকচোন, এয়া পুৰা হৈ গ'লগৈ। এতিয়া খাবলৈহে বাকী আৰু, চাই থাকক। বৰ্তমান পুৰা হৈ গ'লগৈ। এতিয়া ইয়াক লৈ আহিলোঁ ভিতৰলৈকে আৰু ইয়াক কাটিম। কাটি পেলাই ভিতৰৰ পৰা মাংসখিনি উলিয়াই কেনেকুৱা টেষ্টি হয় টেষ্ট কৰি আছোঁ, চাই থাকক, আপোনালোকে চাই থাকক। Oh my God! চাই থাকক। वो भी काटना पड़ेगा ये। মজা। কাটা হৈ গ'ল মালটো উলিয়াই লওঁ। চাওক, মাত্ৰ 3 ডোখৰ ওলাইছে। 3 ডোখৰ টেষ্ট কৰি চাম। মস্তি। মস্তি হৈছে। আপোনালোকেও খাই চাব, ধুনীয়া লাগে। ধুনীয়া হৈছে। ইয়াত ধনিয়া পাত কেইখনমান সোমোৱাই দিব লাগিছিলে, পাহৰি গ'লো। ধনিয়া পাত কেইখন দিয়া হয় আৰু মস্তি হ'লে হয়। আমেজিং, ধুনীয়া লাগিছে। আৰু উলিয়াইছোঁ ৰ'ব। মস্তি কেনেকুৱা হৈছে এয়া চাওক। আৰু এইটো বৰা চাউলটো, তাৰপিছত এইটো মাংসটো আপোনাৰ 3-4টামান দিছিলোঁ চুঙা, আৰু বৰ্তমান এটা চুঙাহে কাটিছোঁ আপোনালোকক দেখুৱাবলৈ। আৰু পিছত সেইকেইটা কাটি পেলাই আমি খাম বাৰু। আপোনালোকক এইকেইটাহে দেখুৱাইছোঁ, চাওক। এতিয়া মই টেষ্ট কৰিম, চাওক। মস্তি লাগিছে।
বৰা চাউল কেইটামান খাই চাওঁ। আপোনালোকে কেতিয়াবা খাবচোন আৰু কেনেকুৱা লাগে মোক মেছেজ কৰি আপোনালোকে ক'ব কি ধুনীয়া লাগিছে। অ' মাই গড, বৰা চাউল আৰু এইফালে গাহৰি মাংস। মস্তি মস্তি মস্তি। A few moments later. আৰু বৰা চাউল গাহৰি মাংস খাই লয় এতিয়া বৰ্তমান পাই গলোহি। আপোনালোকে চাওক পথাৰ পাই গলোহি, দেখিছেনে পথাৰ পাই গলোহি। আৰু ইয়াৰ পৰা আমাৰ ঘৰটো চাওক, আমাৰ ঘৰটো আপোনালোকে দেখুৱাই আছো ৰ'ব। এই কাপোৰ মেলি থৈ দিয়া দেখিছে, এই গৰুজনী, এই বগা গৰুজনী পন এইটো সেইটো আমাৰ লেট্ৰিনটোত। আৰু সিফালে অকণমান জুম কৰি দিবলৈ মই মানে গৰু এৰাল ধৰি আছো, সেইকাৰণে মানে জুম কৰি দিব অকণমান অসুবিধা হয়। এই গৰুজনী পোনপোন আৰু গম পাইছেনে। আৰু আমাৰ ঘৰৰ লগতে মানে পাছফালে পুৰা পথাৰ আছে, পথাৰ এখন দেখিছেনে। আৰু এয়া আমাৰ ঘৰৰ এয়া ৰ'ব আপোনালোকক ভালকে দেখুৱাই এতিয়া চাওক। এই বগা গৰুজনী দেখিছেনে, এই বগা গৰুজনী পোনপোন আৰু আমাৰ ঘৰটো। আৰু ঘৰৰ পাছফালে লগতে এখন পথাৰ। আৰু পথাৰত মানে গৰু চৰু এৰাল দিব ভাল হয় আৰু গাঁৱৰ ক্ষেত্ৰত ভাল হয়। আৰু সেইকাৰণে গৰুৱে এৰাল দিয়া হৈছিল মানে। আৰু গৰুজনী বৰ্তমান মই লৈ আহিলো আৰু পানী খুৱাব লাগে, সেইকাৰণে এইটো পুখুৰী দেখিছেনে, এইটো পুখুৰীত বৰ্তমান মই গৰু পানী খুৱাব আহিলো। আৰু গৰুজনী পানী খোৱা ঠাণ্ডা যে সেইকাৰণে গৰুজনী পানী অকণমান খাবলৈ অকণমান অসুবিধা পাইছে। আৰু বৰ্তমান পুৰা কঁহিয়া খাই মই ডাইৰেক্ট পথাৰ আহি পাই গলোহি। A few moments later. গৰু চৰু পানী খুৱাই বৰ্তমান আহি পাই গলোহি পথাৰ। আৰু পথাৰত চাওকচোন সৰিয়হ অলপ কৰিছিলো, এইখিনি দেখিছেনে সৰিয়হ। আৰু এইখিনি সৰিয়হ অলপ কৰিছিলো, মাটি হয়তো আপোনাৰ হেৰিমান হ'ব, 6 কঠা হ'ব। আৰু ঘৰৰ পাছফালে অলপ কৰিছিলো, সেইখিনি আছে বৰ্তমান তাত আছে আধা বিঘা। আৰু এইখিনিত আছিলে হয়তো 6 কঠা। আৰু এইখিনি আৰু সৰিয়হৰ খেতি। আৰু ইয়াৰ আগৰ বছৰ কৰিছিলো ইয়াত, মানে কি হ'ল সিবা মানে বতাহ ধুমুহা আহি শিল আহি পুৰা সৰিয়হখিনি পুৰা পেটেকা কৰি দিলে আৰু সৰিয়হ অলপো নাপালো। আৰু মানে সেইকাৰণে বহুত দুখ লাগিছিল যোৱা বছৰ। আৰু এই বছৰ বাৰু তেনেকুৱা পৰিস্থিতি বৰ্তমানলৈকে হোৱা নাই। আৰু নহওক যাতে তেনেকুৱা ঘটনা। আৰু চাওকচোন এনেকুৱা হৈছে পুৰা সৰিয়হখিনি বৰ্তমান। এইখিনি সৰিয়হ এতিয়া মাৰিব লাগিব তাকে। আৰু এতিয়া মেচিন বিচাৰি আছো মেচিনত মাৰিম। আৰু সৰিয়হখিনি কৰি দিছো। আৰু এটা কথা, এইখিনিতে লোকে সৰস্বতী পূজাত ঘূৰি আছে পুৰা বাইক লৈ, পিছত উঠাই লৈ মই আৰু পথাৰত চাওক কি অৱস্থা। ভিডিঅ'টো ইমানখিনিলৈকে চাই থকাৰ বাবে আপোনাক ধন্যবাদ জনাইছোঁ। আৰু ভিডিঅ'টো ভাল পালে লাইক এটা কৰি দিব। আৰু কোনোবা যদি নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু ইমানখিনি আৰু